নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি স্বাগতম জনাইছোঁ আপোনালোকক RBN JP ইউটিউব চেনেললৈ। ইউটিউব চেনেল নি? নিউজ চেনেল হে? ক্ষমা কৰিব বন্ধু বান্ধৱীসকল, নিউজ চেনেললৈ। আজি আমি উপস্থিত আছোঁ মেট্ৰিক কি হ'ল? মেট্ৰিক পৰীক্ষা নি? এইচএছ মানে হায়াৰ ছেকেণ্ডাৰী। হায়াৰ ছেকেণ্ডাৰীত প্ৰথম স্থান লাভ কৰা ছাত্ৰগৰাকীৰ ঘৰত। দৰ্শকসকল, কোনে কয় এইফালে যাম, কোনে কয় বোকাত পদুম ফুলে বুলি? বোকাত তগৰো ফুলে। বোকাত কেনেদৰে তগৰ ফুলে চাওঁ আহক। আইতা ভাইটি, প্ৰথমে তোমাৰ নামটোকে সুধোঁ। তোমাৰ নামটো? মোৰ নামটো তগৰ চেতিয়া। আচ্ছা, তগৰ চেতিয়া। তুমি হায়াৰ ছেকেণ্ডেৰীত প্ৰথম স্থান লাভ কৰিছা। তুমি কিদৰে পঢ়িছিলা? মানে দিনটোত কিমান ঘণ্টা পঢ়িছিলা? আমাৰ দৰ্শকৰ আগতো কোৱা অলপ। মানে মই 25 ঘণ্টা আৰু দিনটোত পঢ়িছিলোঁ। আচ্ছা 25 ঘণ্টা? যাবা দিনটো 24 ঘণ্টা বুলিহে শুনিছোঁ। 25 ঘণ্টা থাকে জানো? নাথাকে নহয়, 24 ঘণ্টাই থাকে। নহয় মানে মই 25 ঘণ্টাই পঢ়িছিলোঁ। 5 দিনৰ পৰা মানে 1 ঘণ্টা ধাৰ লৈছিলোঁ। ধাৰ কৰি পঢ়িছিলা? ধাৰ কৰি পঢ়িছিলোঁ। দৰ্শকসকল, তেখেতে এটা আচৰিত কথা কৈছে। আপোনালোকৰ যদি পঢ়িবলৈ সময় কম হয় তেন্তে পিছদিনাখনৰ পৰা ধাৰ কৰি ল'ব পাৰিব 1 ঘণ্টা। তুমি কেনেদৰে পঢ়িছিলা? মানে কোন টাইমত পঢ়িছিলা? আমাৰ দৰ্শকসকলক অকণমান বুজাই কোৱাচোন। মই মানে শুওঁতেও পঢ়িছিলোঁ, খাওঁতেও পঢ়িছিলোঁ, ফুৰিব যাওঁতেও পঢ়িছিলোঁ, বাইক চলাওঁতেও পঢ়িছিলোঁ, আনকি মই হাগিব যাওঁতে মানে লেট্ৰিনতো পঢ়িছিলোঁ। হাগিবলৈ যাওঁতে পঢ়িছিলা? হাগিব যাওঁতেও পঢ়িছিলোঁ। দৰ্শকসকল, এখেতে এটা সাংঘাতিক কথা কৈছে। এখেতে বোলে হাগিবলৈ যাওঁতেও পঢ়ে। হাগিবলৈ গৈ মানুহে আৱৰ্জনা পেলাবলৈহে যায়, তেখেতে তাৰ পৰাও হেৰি লৈ আহে। কি লৈ আনে? শিক্ষা মূৰ্খ শিক্ষা। কোনে ক'লে মই শিক্ষা আনিলোঁ বুলি? শিক্ষা মই ভাল নাপাওঁ। আমাৰ গাঁৱৰ ল'ৰা এটা হ'ব, পাছৰ কথালৈ আহোঁ। নে কি কওঁ? মই ইমানেই পঢ়িছিলোঁ। যেতিয়া মাৰ লাইটটো অফ কৰি থৈ যায় তেতিয়া মই পঢ়িয়ে আছিলোঁ। তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। তই কিয় কান্দিছ? তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। পঢ়ি থাকোঁতে যেতিয়া মাকে লাইটটো অফ কৰি দিয়ে তেতিয়াও তেখেতে পঢ়ি থাকে। আমাৰ কেমেৰা পাৰ্চনৰ যোগেদি দৰ্শকসকলক দেখাব খুজিছোঁ যে কেনেদৰে চাৰিওফালে সুখে বিৰাজমান কৰি আছে। সুখে নহয়, দুখে। নাকান্দিবা, তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা থাকিল। দৰ্শকসকল, আমি এতিয়া খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব। বাণিজ্যিক বিৰতিৰ পিছতেই আপোনালোকৰ আগত অসমৰ ভিতৰত 2য় স্থান লাভ কৰা ছাত্ৰজনক দেখুৱাম। এতিয়া আমি লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি। আপোনালোকে চাই থাকক RBN JP নিউজ চেনেল। ধন্যবাদ। এডোখৰ কাট দেই। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ RBN JP নিউজ চেনেললৈ। এইবাৰ আমি উপস্থিত আছোঁ অসমৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰীত কেনেকুৱা আছিলোঁ যাবা? সেইটো 1 নম্বৰ হ'লে 2 নম্বৰ হ'ব নি? দ্বিতীয় স্থান লাভ কৰা ছাত্ৰজনৰ ঘৰত। তেখেতে কেনেদৰে অধ্যয়ন কৰিছিল আমাৰ কেমেৰা পাৰ্চনৰ যোগেদি আমাৰ দৰ্শকসকলক দেখুৱাব খুজিছোঁ। আহক। ভাইটি, তোমাৰ নামটো? মোৰ নাম গোলাপ বৰুৱা। গোলাপ? হয়। গোলাপ। দৰ্শকসকল, আপোনালোকে দেখিছিলে বোকাত কেৱল পদুম ফুলা, এইবাৰ ফুলিল তগৰ গোলাপ সকলো। আহকচোন দৰ্শকসকল, আমি গোলাপৰ লগত কথা পাতি আছোঁ। তেখেতৰ ওচৰলৈ আকৌ যাবলৈ চেষ্টা কৰোঁ আমি। ভাইটি, তুমি কিদৰে পঢ়িছিলা? আমাৰ দৰ্শকসকলক আকৌ বুজাই কোৱাচোন। মই জাতেকেই পঢ়া নাই। জাতেকেই পঢ়া নাই? মই ঠিক ধৰিব পৰা নাই। যদি তুমি জাতেকেই পঢ়া নাই তেনেহ'লে পাছ কৰিলা কেনেকৈ? সঁচাকৈও দাদা, মই জাতেকেই পঢ়া নাই, একেবাৰে পঢ়া নাই। মানে কি কথা কয় ল'ৰাটোৱে? কৈ যাবা, তই পঢ়িছিল নাই? মই নপঢ়াকৈ কি তোৰ লগত কেমেৰা ধৰি থাকিম নেকি? সেইটো হয় বাৰু। ভাইটি, তুমি যদি পঢ়াই নাই তেনেহ'লে অসমৰ ভিতৰত 2য় স্থান কেনেকৈ পালা? মই 2015, 16, 17, 18, 19, 20 মই 5 বছৰ ফেইল কৰাৰ পিছতে এইবাৰ পাছ কৰিছোঁ। 5 বছৰ ফেইল কৰাৰ পিছত এইবাৰ পাছ কৰিছা? হয়। দৰ্শকসকল, তেখেতে 5 বছৰ ফেইল কৰাৰ পিছত এইবাৰ পাছ কৰিছে।
তেখেতে 5 বছৰ ফেইল কৰাৰ পিছত এইবাৰ কিদৰে পাছ কৰিছে আমি তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰোঁ আহকচোন দৰ্শকসকল ভাইটি তুমি 5 বছৰ ফেইল কৰাৰ পিছত এইবাৰ কিদৰে পাছ কৰিলা অলপ আমাৰ দৰ্শকসকলকো বুজাই কোৱাচোন হয় দাদা আচলতে ভালদৰে পাছ কৰিবলৈ পঢ়িবলৈ দৰকাৰ নাই আচলতে ভালদৰে পাছ কৰিবলৈ টকা লাগে টকা মনি টকা লাগে হয় টকা লাগে বুজি পোৱা নাই অঁ টকা লাগে মই পাছ কৰিবলৈ 6,000 টকা খৰচ কৰিছোঁ 6,000 টকা খৰচ কৰিছা তুমি কিদৰে খৰচ কৰিছা অলপ আমাৰ দৰ্শককো বুজাই কোৱা হয় মই প্ৰত্যেকখন বহীতে 1,000 টকাকৈ গাঁঠি দিছোঁ আৰু লিখি দিছোঁ ছাৰ পাছ কৰাই দিব আৰু 1,000 টকাকৈ দিছোঁ কিন্তু কিন্তু কি ভাইটি সেই ইংলিছৰ মাষ্টৰটোৱে ফুল মাৰ্কছ নিদিলে দিয়া হ'লে মই সেই তগৰতকৈ আগবাঢ়ি গ'লোহেঁতেন ধন্যবাদ জনাইছোঁ ভাইটি তোমাক তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ দৰ্শকসকল ভাইটি এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে ভাল ৰিজাল্ট কৰিবলৈ হ'লে পঢ়াৰ কোনো প্ৰয়োজন নাই কেৱল লাগে টকা আজি মই জ্ঞান দাই কেমেৰা পাৰ্চন আমুকৰ সৈতে আকৌ কি হ'ল মই কেমেৰা পাছত যাবা অঁ আপোনালোকে চাই থাকিব RBN JP ইউটিউব চেনেল অঁ কোন ইউটিউব চেনেল নিউজ চেনেল হে হেই আমাৰ নিউজ চেনেল নাই নহয় আমাৰ ইউটিউব চেনেল আছে RBN JP ইউটিউব চেনেল অঁ আৰু শুনক ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ তলত থকা ঘণ্টাটো দবাই দিব ঘণ্টা নহয় ঘণ্টাটো দবাই দিব It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. You know what? It's the motherfucking Eagle Double G. Snoop Dogg.